ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো ভালেই। আৰু এতিয়া মই আছোঁ যোৰহাটত আছোঁ খুৰাৰ ঘৰত, আৰু আহিলোঁ আজি। তাৰপাছত এতিয়া যাবলৈ ওলাইছোঁ টাউনলৈ, আৰু মোৰ লগত আহিছে খুৰী, মোৰ খুৰী আৰু অকণমানিজনী। ব'লকচোন যাওঁ, বহুত বছৰ হ'ল যোৰহাট নহা, ভাবিলোঁ এইবাৰ যাওঁ। আৰু এতিয়া আমি ফুৰিবলৈ গৈ আছোঁ, আৰু সিহঁতি থাকে ভাড়া ঘৰত, আৰু খুৰাৰ ছোৱালী কৈছে মোক নেদেখুৱাবি দেই। আৰু এতিয়া আমি গৈ আছোঁ ধুনীয়াকৈ টাউনলৈ, আৰু খুৰাহঁত থাকে তৰাজানত, যোৰহাট তৰাজানত। আৰু এতিয়া আমি গৈ আছোঁ, আৰু ইমানেই ধুনীয়া লাগিছে নহয় সিহঁতৰ যোনটো ঘৰৰ গলিটো, বহুত ধুনীয়া। আৰু এয়া ইমান ধুনীয়া ধুনীয়া ফুলৰ পুলি ৰুই থোৱা আছে দেখিছোঁ। আৰু এইটো ইমান ডাঙৰ এটা মল মানে শ্বপিং মল, বহুত ধুনীয়া। আৰু ইমানে ভাল লাগিছে নহয়, আপোনালোকক কি ক'ম আৰু। ইমান দিন বছৰৰ মূৰত আহিছোঁ যিহেতু যোৰহাট টাউন, আৰু যোৰহাট টাউনখন মই দেখাও নাই তেনেকৈ ভালকৈ। তো ব'লক তেনে ভিডিঅ'টো চাই থাকক মোৰ লগত। আৰু এয়া ডাঙৰ ডাঙৰ কিবাকিবি আৰু গাড়ী মটৰ ধেৰ গৈয়ে থাকে এনিটাইম আৰু দেই। আৰু এতিয়া আমি গৈ আছোঁ, আৰু এইটো হৈছে এটা ইমানেই ডাঙৰ মল, শ্বপিং মল। ইয়াত হেনো কাপোৰবোৰ বহুত দাম হয়। খুৰাৰ ছোৱালীজনীয়ে সেয়াকৈ কৈ আহি আছে আৰু মোক দেই। এইটো হৈছে বৰুৱা চাৰিআলি, আমি আহি পাই গ'লোহি বৰুৱা চাৰিআলি। আৰু বৰুৱা চাৰিআলিৰ পৰা আহি এখন সোমালোঁ ৰেষ্টুৰেণ্টত, খাই লওঁ বুলি ভাবিলোঁ, খাই বৈ যাওঁগৈ আৰু। ইমানেই আছিল মোৰ মিনি ভ্লগটো। বাই বাই।